প্ৰিয় বন্ধু-বান্ধৱীসকল, বলিউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ খবৰটোৰ বাবে তেখেতৰ অনুৰাগীসকল দুখত ভাগি পৰিছে। বিদেশৰ মাটিত এটা শ্বুটিঙৰ বাবে গৈছিল জনপ্ৰিয় ব্যক্তিজন আৰু সেই সময়তে ঘটিলে এক ভয়ংকৰ ঘটনা। আমেৰিকালৈ শ্বুটিং কৰিবলৈ যোৱা বলিউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ কাৰ এক্সিডেণ্ট হৈ তেখেতৰ হাত আৰু নাকত আঘাতপ্ৰাপ্ত হয়, যাৰ বাবে ব্যক্তিজনৰ নাকেৰে অহৰহ তেজ নিগৰি আছিল। জানিব পৰা মতে আমেৰিকাৰ লছ এঞ্জেলত অভিনেতাজনৰ চাৰ্জাৰী কৰোৱা হয় বুলি জানিব পৰা গৈছে। জানিব পৰা মতে বৰ্তমান সময়ত অভিনেতাজনৰ কোনো অসুবিধা হোৱা নাই বুলি জানিব পৰা গৈছে। লগতে অভিনেতাজন বৰ্তমান সময়ত নিজৰ বাসগৃহলৈ উভতি আহে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি কেইবাদিনো ৰেষ্টত থাকিব লাগিব বলিউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান। প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাৰু এই ব্যক্তিজনৰ অভিনয় চাই কেনে লাগে এবাৰ কমেণ্টত জনাবচোন। লগতে যিসকল লোকে শ্বাহৰুখ খানৰ অভিনয় চাই ভাল পায় তেখেতৰ সুস্বাস্থ্য কামনা কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব।